paper, scissors. Stone, paper, scissors. Stone, paper, scissors. Stone, paper, scissors. Stone, paper, scissors. Hey, tu দেখোন চৰাই হজা। আরে ইয়াৰ ভিতৰত দেখোন চৰাই এটাও আছে। কিয় এৰিম? ইমান মৰম লগা চৰাইটো মোৰ লগতে ৰাখিম। উৰণীয়া চৰাই এটা তুমি সজাটোত বন্দী কৰি ৰাখিছা। ভাবাচোন চৰাইটোৱে কিমান কষ্ট পাইছে। মই ইয়াক খুৱাম, মৰম কৰি মোৰ লগতে ৰাখিম। সেই ৰচুৰা তোক যদি কোনোবা ৰুম এটাত বন্ধ কৰি থৈ দিয়ে আৰু ঢেৰ খোৱা বস্তু এটা থাকিবি নে? মই আকৌ কিয় থাকিম? তো আচল কথা সেইটোৱেই। কোনেও পৰাধীন হৈ থাকিব নিবিচাৰো। সকলোৱে স্বাধীনতা ভাল পাওঁ। সেয়েহে আমাৰ স্বাধীনতাৰ বাবে কিমান যে লোকে যুঁজ দিলে, কিমান যে লোকে প্ৰাণ বলিদান দিলে, শেষত স্বাধীনতা আজুৰিহে আনিলে। কোৱাচোন কোৱা, কি যুঁজ দিলে? আমাৰ দেশ আগতে ব্ৰিটিছৰ হাতত বন্দী আছিল, মানে পৰাধীন আছিল। কিন্তু জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন চলিল। তাৰপিছত 1947 চনৰ 15 আগষ্টত আমাৰ দেশ স্বাধীন হৈছিল। অসমতনো কোনে স্বাধীনতা আন্দোলন কৰিছিল? কিয় মণিৰাম দেৱান, পিয়লি ফুকন, কনকলতা আৰু কুশল কোঁৱৰ? আমাৰ গোলাঘাটত কুশল কোঁৱৰ আছে আৰু ঢেৰ আছে। কিয় তোমালোকে হবলা আমাৰ ঘৰৰ ওচৰৰ কমলা মিৰি নাম শুনা নাই? শুনিছো। তোমালোকে হবলা লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেশভক্ত তৰুণৰাম ফুকনৰ কথা পাহৰিলা নেকি? কিয় পাহৰিমহে? কৈ কৈ ভাগৰি যায়কা আৰু বহুত নাম মনত আছে। আমাৰ বাবে স্বাধীনতা আনি দিয়া তেওঁলোকৰ সুঁৱৰি এইবাৰ আমি আজাদী কা অমৃত মহোৎসৱ পাতিম। মানে কিয় আমাৰ দেশ স্বাধীনতা পোৱা এইবাৰ ৭৫ বছৰ হ'ল নহয়। সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ আয়োজন কৰিছে আৰু ঘৰে ঘৰে ৩ বৰণীয়া জাতীয় পতাকা উৰুৱাবলৈ আমাৰ দৰে সকলো দেশবাসীক আহ্বান জনাইছে। আৰু কি জানা, এনেদৰে আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতিজন শ্বহীদ আৰু প্ৰয়াত মুক্তিযোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এতিয়াও আমাৰ মাজত জীয়াই থকা মুক্তি সেনানীক আমি শ্ৰদ্ধাৰে সেৱা জনাব লাগিব। আৰু শুনা, ১৩০ কোটি ভাৰতবাসীয়ে একেলগে এইবাৰ উল্লাস মালহেৰে পালন কৰিব লাগিব স্বাধীনতাৰ অমৃত মহোৎসৱ। ঘৰচীয়া বন্য জীৱ জন্তু, চৰাই চিৰিকটি সকলো স্বাধীন হওক। আমাৰ দৰে সকলোৱে স্বাধীনতাৰ অমৃত মহোৎসৱৰ সমভাগী হওক। আমি সকলোৱে আজি আজাদী কা অমৃত মহোৎসৱৰ প্ৰাক্ষণত এই বন্দী চৰাইটোক উৰিবলৈ দিওঁ। উৰিবলৈ দিওঁ। ঘৰে ঘৰে ৩ বৰণীয়া জাতীয় পতাকা উৰুৱাব হ'ল, পাহৰিলা নেকি? নাই